নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মোৰ চেনেলটোৰ যোগেদি পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এটা লাইক কৰি মোক উৎসাহিত কৰে যেন। আজি ৰাতিপুৱাই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰে এই মুহূৰ্তত আহি পৰিছে। এটা নম্বৰ আপুনি মনত ৰাখক, আপোনাৰ বাবে অতি প্ৰয়োজনীয় এই নম্বৰটো। এই নম্বৰটো হৈছে 1930 নম্বৰটো। ফোন কৰিলে ৰক্ষা পাব আপুনি। আৰক্ষীয়ে মুকলি কৰি দিছে এই নম্বৰটো। আপোনাৰ সৈতে অনলাইন প্ৰবঞ্চনা হৈছে নেকি? অনলাইন প্ৰবঞ্চনা যদি হৈছে তেন্তে ফোন কৰক লগে লগে অভিযোগ দিয়ক 1930ত। এই সুবিধা 24 ঘণ্টাই আপোনাৰ বাবে সক্ৰিয় হৈ থাকিব। আৰু আনফালে আজিৰ দিনটো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, কোভিড কালত দিয়া মাচুল ঘূৰাই দিব লাগিব বিদ্যালয়ে। 2020-21 বৰ্ষত আদায় কৰা মুঠ মাচুল 15% দিব লাগিব বিদ্যালয়সমূহে। বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীও মাচুল ঘূৰাই দিব লাগিব। এক বিশেষ শুনানি ন্যায়ালয়ৰ। মহামাৰীৰ সময়ত কোনো বিশেষ সুবিধা স্কুলৰ পৰা নোপোৱা অভিযোগ দাখিল হৈছে আদালতত। 2020-21 বৰ্ষত শিক্ষাৰ্থীয়ে লাভ কৰা নাছিল উচিত শিক্ষা, গতিকে সম্পূৰ্ণ মাচুল পৰিশোধ কৰাটো যুক্তিকৰ নাছিল বুলি একাধিক অভিযোগ দাখিল কৰিছে। সোমবাৰে সম্পূৰ্ণ হয় আবেদনৰ শুনানি। এলাহাবাদ উচ্চ ন্যায়ালয়ে সোমবাৰে জাৰি কৰে এই নিৰ্দেশনা। আৰু আনফালে আজিৰ দিনটো তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ভয়ংকৰ খবৰ। 2024 লোকসভা নিৰ্বাচনলৈ বিজেপিৰ বৃহৎ পৰিকল্পনা। 19 জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ জনসভা। 25,000 মুছলমান লোকক মোদীৰ সভালৈ অনাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। মুছলমান লোকে বিজেপিক ভোট দিয়ক বা নিদিয়ক, প্ৰতিজন বিজেপি কৰ্মীয়ে শিক্ষিত মুছলমানৰ ঘৰলৈ যোৱাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মুছলমানৰ সৈতে কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পছমান্দা আৰু বুঢ়া সমাজৰ ব্যক্তিসকলৰ সৈতেও সাক্ষাৎ কৰাৰ আহ্বান জনাইছে মোদীয়ে। বিজেপি নেতাসকলক বিভিন্ন ঠাইত মুছলমানৰ ব্যক্তিসকলক লগ কৰিবলৈ নিৰ্দেশ দিছে নৰেন্দ্ৰ মোদীয়ে। আৰু আনফালে আজিৰ দিনটো শেষৰটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ। অৱশেষৰ ৰাজনীতিত যোগদান কৰাৰ সন্দৰ্ভত মুখ খুলিলে বৰষাণী বিষয়াই। কি ক'লে বৰষাণী বিষয়াই এই সন্দৰ্ভত আমাৰ হাতত আহি পৰিছে তথ্য। আপোনালোকে বৰষাণী বিষয়াৰ নিজৰ মুখেৰে মন্তব্য শুনক। কালিৰ পৰা এটা বাতৰি মই দেখি আছোঁ, মই কিবা ৰাজনীতি কৰিম বুলি ওলাই আছে, কিন্তু আচলতে মই নিজেও অৱগত নহয় এই বিষয়ত কেনেকৈ ওলালে এই নিউজটো। গতিকে আপোনালোকক এইটোকে ক'বলৈ মই লাইভটো কৰিলোঁ যে এইটো মিছা খবৰ। তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলি থকা নাই। এইয়া ভগৱানৰ থাপনা আছে, ভগৱানৰ থাপনাৰ কাষত বহি কৈছোঁ, তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলিও থকা নাই আৰু মোৰো তেনেকুৱা পৰিকল্পনা নাই। আপোনালোকে জানে নতুনকৈ সংসাৰ কৰিছোঁ, মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কৰণীয় আছে। পেছাগত জীৱনৰ যিহেতু মই আজি ইমান বছৰ এই লাইনটোত আছোঁ, মোৰ কৰিবলগীয়া অভিনয়ৰ ক্ষেত্ৰত, ছবিৰ ক্ষেত্ৰতো বহুত কাম আছে এতিয়াও, সেইখিনি আছে। জাতিক ভাল পাওঁ, জাতিৰ কাৰণে সদায় কাম কৰি যাম। জাতিৰ বিপদৰ সময়ত জাতি ওলালে নিশ্চয় জাতিৰ লগত ময়ো ওলাম, সেইখিনি বাৰু থাকিব। কিন্তু ৰাজনীতিৰ কথা মই এতিয়া ভবা নাই। এইটো একেবাৰে এটা মিছা খবৰ। আজি বহুতো নিউজ চেনেলে ফোন কৰি আছে মোৰ পৰা এই বাইটটো ল'বলৈ। মই আপোনালোকক ক্ষমা খুজিছোঁ যে মই আপোনালোকক কোনো ফোন আপোনালোকৰ ৰিচিভ কৰা নাই বা মই আপোনালোকক বাইট দিয়া নাই। কাৰণ মই দুখ পাইছোঁ আপোনালোকে খবৰটো প্ৰচাৰ কৰাৰ আগতে, যিহেতু আমাৰ ইমান ঘনিষ্ঠ এটা সম্পৰ্ক, সুখে দুখে সদায় আপোনালোক আমাৰ লগতে থাকে। প্ৰতিটো ক্ষেত্ৰতে ফোন কৰে বৰষা বা বৰষা অমুকটো তমুকটো। এইটো ক্ষেত্ৰতো খবৰটো প্ৰচাৰ কৰাৰ আগতে যদি মোক এবাৰ সুধি ল'লেহেঁতেন যে বৰষা কথা এটা শুনিছোঁ সঁচা নেকি, সেইটো নুসুধাকৈয়ে যিহেতু আপোনালোকে বাতৰিটো প্ৰচাৰ কৰিলে, তাৰপিছত আকৌ বাইট এটা দিয়াতকৈ মই ভাবিলোঁ যে মই নিজেই, মোৰ যিহেতু ছ'চিয়েল মিডিয়া হেণ্ডেল, মোৰ ফেচবুক পেজত 1,40,000 ফলোৱাৰ্ছ আছে আৰু বেছি অধিক তেওঁলোকে শ্বেয়াৰ কৰিলে। এইটো মই যেনেকৈ ক'ম তেনেকৈ আপোনালোকৰ কাষ পাবগৈ এই খবৰটো। গতিকে আপোনালোকক খবৰটো দিলোঁ যে নহয়, এইটো মিছা কথা। মই পলিটিক্স জইন কৰা নাই বা মই ৰাজনীতিত নামিম বুলি তেনেধৰণৰ কোনো এতিয়া পৰিকল্পনা নাই। মই নিজৰ ব্যক্তিগত জীৱন আৰু নিজৰ পেছাগত জীৱনতে ব্যস্ত। ধন্যবাদ, সকলো ভালে থাকক, আশীৰ্বাদ কৰিব। এনেও আপোনালোকে বহুত মৰম দিছে মোক, ভাস্কৰক, মুন্মিক, আৰু আশীৰ্বাদ কৰিব যাতে বছৰটো ভালে ভালে যাওক।